হেল্ল' গাইজ, আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বহুত দিন ভিডিঅ' দিয়া নাই, সেই হেতুকে ভাবিলোঁ আজি এটা নতুন ভিডিঅ' লৈ আহোঁ। ভিডিঅ'টো হৈছে আমাৰ গাঁৱলীয়া পৰিৱেশৰ এটি ধুনীয়া ভিডিঅ'। আপোনালোকো চাই ভাল পাব নে কি কয়? ঠিকেই, জাল মৰা ভিডিঅ'। জাল মৰা ভিডিঅ' আমি এটা লৈ আহিম। আমি জাল কেনেকৈ মাৰোঁ, মাছ কেনেকৈ ধৰোঁ, সেইটোকে আমি আজি গাঁৱলীয়া পৰিৱেশত থাকোঁতো, সেইকাৰণে আপোনালোকক দেখুৱাওঁ আমাৰ গাঁৱলীয়া পৰিৱেশৰ কিছু দৃশ্য, জাল মৰা দৃশ্য আজি দেখুৱাম। তেনেহ'লে ভিডিঅ'টো আপোনালোক একেবাৰে স্কিপ নকৰিব, যাতে আপোনালোক স্কিপ কৰিলে ভিডিঅ'টো আপোনালোকৰ ইণ্টাৰেষ্ট নাপাব। সেইকাৰণে আপোনালোক লাষ্টলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি জাল মাৰিবৰ কাৰণে আমি লাও ঠিক কৰিছোঁ, মানে দানা। এই মাছক এই দানাটো দি আমি জাল মাৰিম। এতিয়া প্ৰথমে আমি তুঁহগুৰি লৈছোঁ, তুঁহগুৰি, গোবৰ আৰু এয়া সাজৰ গুটি। সাজৰ ভাত, মানে এইটো যিটো সাজ খাই শেষত থাকি যায়, সেই ভাতটো হয় চেপাটো, চেপা বুলি কয়। এতিয়া আমি তেনেহ'লে আমাৰ হেৰিটো ঠিক কৰোঁ, দানাটো ৰেডি। এয়া ধুনীয়াকৈ মিহলাই লওঁ। এতিয়া গোবৰ দি, মানে এইটো মাছৰ একদম প্ৰিয় খাদ্য। এইটো মাছ দিলে কাৱৈ মাছ, গৰৈ, মাগুৰ, বৰালিলৈকে আহি যায়। ডাঙৰ বৰালি, একদম ডাঙৰ বৰালি মানে। अरे कहना क्या चाहते हो? এতিয়া আমাৰ এই ভাই আহিব, নাথাকিলে নাহে। নাথাকিলে আমি সেইদিনাখন দেখিছিলেই আপোনালোক, বৰালি দুটা পাইছিলোঁ। যাতে আজিও বৰালি লাগে, মাগুৰ লাগে, আশীৰ্বাদ কৰিব আৰু নে কি কয়? গধূলি খানাটো ভালকৈ খাব পৰাকৈ ধুনীয়াকৈ মিহলাই দে। মাছ আহিবই, আমি দিলে আৰু মাছ নোহোৱাকৈ নাথাকে আৰু। শ্বৰ্টটো কাটি দিয়ে, একেবাৰে শেষত ল'বি আকৌ। দানাটো হৈ গৈছে, ইয়াত ধুনীয়াকৈ আমি মিহলাই শেষ কৰিছোঁ। এতিয়া আমি দিবহে লাগে আৰু মাছক। এতিয়া মাছক দিবহে লাগে, মানে মাছো খাই ভাল পাব। মাছৰ প্ৰতিও আমাৰ মৰম আছে, নথকা নহয় বা। লাড়ু দি খুৱাইছোঁ, লাও দি চবেই মানুহেতো খায়েই বাৰু, মাছক যে আমি নিদিওঁ, সেইকাৰণে আমি মাছকে দি লওঁ প্ৰথমে। তাৰপিছত আমাৰ দুপৰীয়া সাঁজটো হ'ব ধুনীয়াকৈ ন, দুপৰীয়া আহাৰ মাছৰ লগত মাছৰ লগত। ৰেডি। তেনেহ'লে ৰেডি হৈছে আমাৰ দানা। আমাৰ ৰেডি হৈ গ'ল। আমাৰ সাজৰ গুটি, গোবৰ আৰু তুঁহগুৰি, মাছৰ দানা ৰেডি হৈ গ'ল। লাও লৈ আমি ওলাইছোঁ আৰু দানা দিবলৈ। এতিয়া চাই থাকক কেনেকৈ আমি দি আছোঁ, মাছক কেনেকৈ আহাৰ দি আছোঁ। এতিয়া আমি প্ৰথম হেৰি দানাটো দিছোঁ, কৃষ্ণ খাবি আৰু মাছ লাগিবি দেই। ছেকেণ্ডটো দিছোঁ, এই দানা দিবলৈ গৈ আছে ছেকেণ্ড। এই বানপানীত আমি মাছ মাৰি আছোঁ, চা আকৌ লাগিলে হয়। কৃষ্ণ দেই, দি আছোঁ। এয়া আমাৰ গৈছে, আমাৰ গোবিন্দা গ'ল এতিয়া পানীৰ মাজলৈ লাও দিবলৈ। জন গৈ আছে, পানী পূৰা মানে আমাৰ আহি আছে। A few moments later. এতিয়া আমি 15 মিনিট পাছত আমি জাল মাৰিবলৈ লৈছোঁ। এইটো প্ৰথম জাল, যাতে মাছ আহে নাই চাই থাকক। এনেকৈ ল'বি আৰু জালখন বনাই লৈছোঁ প্ৰথমে। এতিয়া হৈ গৈছে, ঠিক হৈ গ'ল। এতিয়া যাম আৰু কৃষ্ণ। বাহ, মজা, আহিবি দেই। লাহে লাহে টানিব লাগে, মাছখিনি যাতে ওলাই নাযায়। কিবা এটা আহিছে। পুঠি মাছ দেখিলোঁ, এই আহি গ'ল। এই লাগিছে না, ক'লা বুলি মাছখিনি নপলালে। ওলালে এটা।
এই গৰৈ 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 আহি গ'ল। এই আমাৰ মাছ এইটো গৰৈ গৰৈ আহিছে, পুঠি আহিছে। এই আহিলে প্ৰথম জালটো। প্ৰথম জাল বহনি ভাল আমাৰ আজি। দেখাই মজা ন মজা, প্ৰথম বহনি মজা আজি আমাৰ। এইটো এটা লাগিলে সোমাইছে আৰু মোনাটো কি আকৌ ফটা ওলাই নাযায়তো। নাযায় হেৰিয়ে আছে, ওলালে তোকহে দিম ৰ। তুঁগুৰি সোমাই আছে। এতিয়া সোমাইছোঁ ৰ মাছখিনি। প্ৰথম বহনিটো ঠিক হৈছে আকৌ, ভাল লাগিলে মাৰি যি কি নহওক। মই মাৰিলে আকৌ বৰষুণ আহি যায়, সেইকাৰণে মাৰিবলৈ মন নাযায়। সেই বৰষুণ দিওঁ বৰষুণ আহে আকৌ। গৰৈ এটা আহিলে দেই, দুভাগ হ'ব ন গৰৈটো? দুভাগ হ'ব গৰৈটো। মাথাটো মই নলওঁ, মাথাটো তই ল'বি। নাই তই মাথাটো ল'বি। নাই মই মাথা নলওঁ। নাই মই মাথা নলওঁ। এইটো চা, গৰৈ আহি গ'ল। তই বিয়া চিয়া হ'লে মানে চবতে তই মাথাটোৱে খাৱ, মাথাটোৱে খাবি। মই মাথা নহয়, নেগুৰটো ল'লে যে দূৰৰ পৰা বিয়া কৰিব পাৰে বোলে। নাই মইহে নেগুৰটো ল'ম। এই পুঠি আহিছে দেই। আৰু এজনী ওপৰত লাগি আছে, এইজনী পুঠিয়ে মেইন নেকি? পুঠি মেইন। পুঠি নহ'লে আমাৰ খাদ্যটো ভাল নহয় যে। পুঠি মাছ কিহৰ কাৰণে ভাল বুলি কয়? কিহৰ কাৰণে ভাল বাৰু? চকুৰ কাৰণে ন? চকুৰ নে নাকৰ কাৰণে জানো? নাকৰ কাৰণে পুঠি মাছ কিহৰ ভাল? হেগুন চেগুন নোলায় আকৌ। এই পুঠি মাছ খালে কি হেগুন নোলায়? গাতকে নোলায় আকৌ। গাতকে নোলায় ন? এতিয়া প্ৰথম জালত এইটো আমাৰ কেতি হ'ল? এই হৈ গৈছে ন প্ৰথম জালত, প্ৰথম বহনি। বৰষুণটো নাহিলে হয় দেই। বৰষুণ যাক দিব। ভাল লাগে। এখন জালত কাৱৈ এজনী আহিছে, কাৱৈ মাছ আহিছে। মজা এই পলালে এজনী পলালে। অ ভাই সাহাব কিয়া হি বলো। এইটো ওপৰত পাই গ'ল, এইটো দেখুৱাই দিয়ক। কাৱৈটো ক'ত? এইটো কাৱৈ। मजा आया। এইটো এই কাৱৈ আহিছে। মোনাটো গৈ আছে। তিনচুকীয়া বনি গ'ল বোলে ইয়াত। তিনিচুকীয়া কিয় বনাইছা? হা? দূৰত থাকিলে দূৰ হৈ গ'ল ন? ওলাইছে ন? ওলাই গ'ল দেখোন। আৰু ওলালে 4টামান ওলাই গ'ল। ऐसा मत करो। বৰ পুঠি আহিছে বোলে। আহিছে। আমাৰ ছাৰে পুৰা দিছে আজি। ওলাই যাব। আৰু এটা দিয়া আছে। ৱাহ আহিছে। এইটো ভৰাই জানো? পোৱালি ভৰা। এই আমাৰ পোৱালি আহি গ'ল। ইয়াৰ গোবিনৰ ভতিজা হয়। ভতিজি হয়। ছোৱালী হয় দেই, চৰি। একদম ভুলতে মিষ্টেক হৈ গৈছে। খালি যে ৰ'দ দিয়া হ'লেতো আৰু পালো। ৰ'দ দিয়া হ'লে হয়, আৰু গধূলি টাইমত পালো হয়। আৰু এদিন মাৰিম ন? কাইলৈ আহিম। এয়াই গাঁৱলীয়া জীৱন আৰু। মাছ খাবলৈ মন গ'লে জালখন লৈ আহ, মাৰি থাক। বজাৰলৈ যাবলৈ দৰকাৰ নাই। বজাৰ নাই, আমি বজাৰৰ পৰা মাছ কমেই খাওঁ মানে এই গাঁৱলীয়া মাছ খাই ইণ্টাৰেষ্ট যিটো পাওঁ ন। বজাৰৰ মাছটো এদিনহে ৰাখিব পাৰি, এইটোতো দুদিন শুকায়ো ল'ব পাৰি। মই এজাল মাৰি চাওঁ দিয়া। মাৰিবি মাছখিনি লাগিব। আমাৰ এই লগৰজনক দিলোঁ। মই নাজানো। এই শিকিছে আৰু মোৰ পৰা প্ৰশিক্ষণ লৈছে, যাতে মাছ আহক আৰু।
আও ৰাম আও হৰি ইয়াত আছিলে ন এইটো অঁ এইটো এই ইয়াত মাৰি খেলি থকা হৈছে অসমৰ মেপ পেলাই এই ভাৰতৰ পেলাই দিলে ভাৰতৰ মেপ ইয়াত নহ'ব মাছে যে হাঁহিলে দাঁত উলিয়াই হাঁহিছে কাৱৈ মাছখিনি যে একদম দাঁত উলিয়াই হাঁহি আছে তথাপিও চাওঁচোন কি বা আহে ভেকুলী আহিলেও বা ইয়াৰ ভাগ্য কপাল ফুলিব নিজৰ বুলি মাৰিব নাজানো যে নিজৰ জাল থাকি যে একো জাত কেনে যায় অকল খাব আৰু শুব জানে দেউতাই আহিছে কিবা এটা এনেই লৈ আছোঁ দেউতাই মাৰি দিয়াখিনি খাই খাই ডাঙৰ হোৱা ল'ৰাটো এইবোৰ আমি টাউনীয়া ল'ৰাটো দুলীয়াজানত গৈ পিনে যে টাউনতো মাৰি থাকিবি দেই যেতিয়া পাবি মই জানো তোৰ জালত নাহে বুলি যাবৰে আহিলে সেইটো হিলাই নিদিবি আকৌ পানীখিনি খাই ইয়াত লাগিব নহয় আৰু এইটোত মাৰিম মানে সেইটো A few moments later. এতিয়া আমি মাছকেইটা ভাগ কৰিছোঁ ডাঙৰ ডাঙৰকেইটা মোলৈ থৈ দিবি দেই ভাগ কৰিছে ই বৰ টেঙৰ আকৌ যাতকৈ ডাঙৰখিনি সোমাই লৈ বেছিকৈ পিটিকা হ'লেও খাই দিবি আৰু এইটো দুপিচ কৰ ভাবিছোঁ মই ইয়াত দুপিচ কম দিয়া দুপিচ কৰি দে মাথাটো মই ল'ম নহয় মই মাথাটো ল'ম গাটো তই ল'বি পেটুখিনি তই ল'লেও হ'ব অঁ এইখিনি পিচাখিনি মোক এইটো ৰ কাৱৈখিনি গোটেইখিনি মোৰ চাগে মাছ দিনক নিদিওঁ এজনী মই লৈছোঁ তেনেহ'লে ভিডিঅ'টো কি কৰোঁ এতিয়া আমি সমাপ্ত কৰোঁ কেনে পালে জনাব লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব ঘণ্টি বটনটো আছিলে কি কৰি দিব লাগে এইটো ক্লিক কৰি দিব লাগে লিংকে যাতে আমি শব্দটো শুনা পাওঁ বাই বাই